যে ইউপিপিএল দলে আজিৰ তাৰিখত কোনো ধৰণৰ ৰাজনৈতিক মিটিং তেওঁলোকে কৰিব পৰা নাই। আপোনালোকে দেখিছে মিডিয়াত সকলো ঠাইত দেখি আছে তেওঁলোকে মানে যোগদান কাৰ্যসূচীও পাতিব পৰা নাই। অন্ততঃ চাইখং বসুমতাৰীটো আমাৰ 13 যিটো চিৰাং সমষ্টি, ইয়াৰ পৰা তেওঁৰ জিকাৰ কোনো সম্ভাৱনা নাই। মানুহেই নাই কাক লৈ জিকিব। তেওঁৰ যিমান কৰ্মী আছিলে প্ৰাইমাৰী পৰ্যায়ৰ আৰু ব্লক পৰ্যায়ৰ গোটেই কৰ্মীটো আপোনালোকে দেখা পাইছে। আজি হিল দল ভাঙি মানুহ ওলাই আহিছে আমাৰ বিপিএফ দলত মানে আজি যোগদান কৰি আছে। বৃহৎ সংখ্যক মানে ইউপিপিএল দলৰ মানে কৰ্মীসকলে আজি বিপিএফ দলত স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যোগদান কৰা আপোনালোকে দেখা পাইছে। চ' সকলোৱে ৰাইজে গম পাইছে যে পৰিৱৰ্তনৰ নামৰ ৰাইজে শূন্য ৰিজাল্ট পালে, একো নাপালে। কৃষকক ঠগালে তেওঁলোকে, মহিলাসকলক ঠগালে, ছাত্ৰ ছাত্ৰীক ঠগালে। ঠগাবলৈ আৰু কি বাকী আছে? দিন হাজিৰা কৰা মানুহসকলকো ঠগালে। যে বিটিআৰ চুক্তি আচলতে ফ্লপ চুক্তি আছিলে। এই চুক্তিৰ দ্বাৰা আমাৰ বিটিচিবাসীৰ আমাৰ ৰাইজে জনসাধাৰণে কোনো মানে লাভালাভ হোৱা নাই, একো পোৱা নাই। তেওঁলোকে পৰিৱৰ্তনৰ শ্লোগান ৰাইজক ইমান ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি ৰাইজে কি পালে? কেৱল মানে ওচৰৰ জাননীহে পাই থাকে ৰাইজে। চ' ইয়াৰ কাৰণে ৰাইজে ভাবিছে এইবাৰ হাগ্ৰামা মহিলাৰী ছাৰ নহ'লে আৰু নহ'ব, যে বিপিএফ দল নহ'লে নহ'ব, যে বিপিএফ দল লাগিবই। আৰু ইয়াৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজে আজি মানে বিপিএফ দলত যোগদান কৰা আপোনালোকে দেখিবলৈ পাইছে। আৰু আমাৰ দলে শাসনত অহাৰ লগে লগে আমি কিছুমান মানে আঁচনিবিলাক আমি বাছনি লৈছোঁ, যে আমাৰ যুৱকসকলৰ কাৰণে 100 কোটি টকা আমি এইটো পাবৰ কাৰণে ইজি প্ৰচেছ আমি বনাবলৈ বিচাৰিছোঁ। এটা সমষ্টিত এটা বছৰত কমচে কম 500ৰ পৰা 600জন যুৱকসকলক মিনিমাম 3 লাখ টকাৰ পৰা আৰম্ভ কৰি আমি 10 লাখ পৰ্যন্ত তেখেতসকলক আমি একালীন মানে ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট, যাতে আমাৰ যুৱকসকলে নিজৰ মানে সংস্থাপন পাবলৈ সক্ষম হয়। এই আঁচনিবিলাক আমি লৈছোঁ। আৰু আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে আমি বিপিএফ দল হিচাপে যুৱ বিপিএফৰ পৰা এটা প্ৰস্তাৱ আগবঢ়াইছোঁ, যে আমাৰ বিটিচি অঞ্চলৰ 3rd গ্ৰেড 4th গ্ৰেডৰ যিটো চাকৰি দিয়াৰ ক্ষমতা সেইটো আকৌ আমি ঘূৰাই আনিম। আৰু আমাৰ হাগ্ৰামা ছাৰৰ শাসনৰ সময়ত আমাৰ কেৱল বিটিচিৰ মানুহে, আমাৰ স্থানীয় ল'ৰা যুৱক যুৱতীসকলে মানে চাকৰি পাবলৈ সক্ষম হৈছিল। কিন্তু পৰিৱৰ্তনৰ নামত আপোনালোকে দেখিবলৈ পাইছে সকলে যে প্ৰমোদ বড়ো ডাঙৰে বিটিচিৰ বাহিৰৰ মানুহখিনিকো চাকৰি দিবলৈ আৰম্ভ কৰিছে। কিন্তু এইটো মানে আমাৰ বিটিচি চুক্তিৰ মানে তেওঁলোকে উলংঘা কৰিছে। চ' ইয়াৰ কাৰণে আমাৰ বিপিএফ দলে চৰকাৰ গঠন কৰাৰ লগে লগে আমাৰ স্থানীয় যুৱক যুৱতীসকলে বহুত সংখ্যক তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব। সেইটো আমাৰ যুৱ বিপিএফৰ পৰা এটা প্ৰস্তাৱ আমি আগবঢ়াইছোঁ। ইয়াৰ পিছত যে আমাৰ 2021 চনৰ জানুৱাৰী মাহত বৰ্তমান ইউপিপিএল চৰকাৰে এটা নটিচ ওলাই দিছিল, যে নটিফিকেশ্যনৰ দ্বাৰা 16টা ডিপাৰ্টমেণ্টো আমাৰ বৰ্তমানৰ ডিচিসকলক মনিটৰিং এণ্ড ছুপাৰভিজন ডেভেলপমেণ্ট কাম কাজৰ তেওঁ মানে ডিচিসকলক অধিক মানে ক্ষমতা দিয়া হৈছিল। চ' ইয়াৰ কাৰণে 6 এৰিয়াত যিটো আইন আছে, এই আইনৰ অধীনত যে আমাৰ বিপিএফ চৰকাৰ অহাৰ লগে লগে আমি পুনৰ মানে ডেভেলপমেণ্টৰ কাম কাজটো যাতে ছুপাৰভাইজ কৰিব নোৱাৰে ডিচিসকলে, কেৱল মানে চৰকাৰে ইয়াৰ মানে ডেভেলপমেণ্টৰ কাম কাজটো যাতে চোৱা চিতা কৰিব পাৰে, তাৰ কাৰণে পুনৰ মানে বিটিচি চৰকাৰক মানে ক্ষমতা ঘূৰাই আনিবৰ কাৰণে এটা প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ইয়াৰ পিছত যে বাহিৰৰ মানুহে আহি পেলাই আজি বিটিচিত মানে ডাঙৰ ডাঙৰ ঠিকা ছাপ্লাই কৰা আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ দিনা আমি দেখিবলৈ পাইছোঁ, যে আমাৰ বিটিচিত এটা নিয়ম আছিলে, বাহিৰৰ মানুহে আহি পেলাই আমাৰ ইয়াতে কণ্ট্ৰেক্ট ৱৰ্কছৰ কাম আগতে দিয়া হোৱা নাছিল। চ' আজি বাহিৰৰ মানুহে ঠিকা কাম কৰাৰ কাৰণে স্থানীয় যুৱকসকলে কাম কাজ পোৱাৰ পৰা বঞ্চিত হৈ আছে। মানে নিবনুৱা সমস্যা বেছিকৈ বাঢ়িছে প্ৰমোদ বড়ো চৰকাৰৰ দিনত। চ' আৰ্থিকভাৱে দিনে দিন আমাৰ স্থানীয় ব্যৱসায়ীসকলৰ মানে দুৰ্বল হৈ গৈ আছে। চ' ইয়াৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ, আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে আমাৰ স্থানীয় যিবিলাক ব্যৱসায়ী, যিবিলাক মানে কণ্ট্ৰেকচুৱেল ৱৰ্কছ আৰু ডেভেলপমেণ্টৰ কাম কাজবিলাক যাতে আমাৰ স্থানীয় যুৱক যুৱতীসকলে পাবলৈ সক্ষম হয়, তাৰ কাৰণে আমি এটা প্ৰস্তাৱ মানে আগবঢ়াইছোঁ। আৰু ইয়াৰ পিছত বড়োলেণ্ড বিকাশ যোজনা নামৰ যিটো আঁচনি, এই আঁচনিৰ দ্বাৰা আমাৰ মানে বেকাৰ ল'ৰা ছোৱালীক যাতে নিবনুৱা সমস্যাটো সমাধান কৰিব পাৰি, তাৰ কাৰণে বিপিএফ দলে যোৱাকালিৰ যিটো CWC আমাৰ 90 সংখ্যক CWC সভাৰ এটা সিদ্ধান্ত লৈছে, যে আমাৰ বড়োলেণ্ড বিকাশ যোজনা আঁচনিৰ দ্বাৰা আমাৰ বেকাৰ ল'ৰা ছোৱালীক আমি উইংগাৰ গাড়ী, বেটাৰী ৰিক্সা, টমটম
ইত্যাদি ইত্যাদি মানে তেখেতসকলে যাতে সংস্থাপন পাবলৈ সক্ষম হয় তাৰ কাৰণে CWC সভাত যোৱাকালি এই সিদ্ধান্তবিলাক মানে গ্ৰহণ কৰা হৈছে যাতে আমাৰ চৰকাৰ অহাৰ লগে লগে আমাৰ বেকাৰ ল'ৰা ছোৱালীসকলে যাতে উইংগাৰ গাড়ী পাবলৈ সক্ষম হয় আপোনালোকে দেখা পাইছে সেউজীয়া কালাৰৰ উইংগাৰ গাড়ী বৰ্তমান চলি আছে প্ৰমোদ বৰে তেনেকুৱা মানে আমাৰ যুৱক যুৱতীসকলক মানে সংস্থাপন দিয়াৰ ক্ষেত্ৰত কোনোদিনা তেওঁ মানে গুৰুত্ব নিদিলে তেওঁ খালি মানে ভাষণ দিয়ে কিন্তু কাম নকৰে প্ৰমোদ বড়োৱে যাৰ ফলত আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে হাগ্ৰামা ছাৰৰ নেতৃত্বত আকৌ মানে BTCত BPF দলৰ নেতৃত্বত চৰকাৰ হোৱাটো সকলোৱে ৰাইজে বিচাৰিছে আজি চ' ইয়াৰ কাৰণে আমাৰ কাৰণে ভাল দিন আহি আছে লাষ্টত আপোনালোকে দেখিবলৈ পাব ছেপ্টেম্বৰ মাহৰ পিছত UPPL দলত কেৱল মানে দুজনহে মানুহ থাকিব এই তেওঁ হ'ল মানে UG ব্ৰহ্ম ডাঙৰীয়া আৰু প্ৰমোদ বড়ো মানে ডাঙৰীয়া ই দুজনে মানে UPPL কৰিব বাকী সব মানে তেওঁলোকৰ MCLA EM GM VCDC চেয়াৰমেন আজি তাৰিখত আমাৰ লগত সকলোৱে মানে সঘনে যোগাযোগ কৰি আছে চ' ইয়াৰ কাৰণে UPPL দল শূন্য হ'বলৈ আৰু বেছি দিন নাই ৰাইজে বুজি পাইছে আজি তাৰিখত UPPL দলে ৰাজনৈতিক মিটিং মাতিবই পৰা নাই খালি বেনিফিচিয়াৰীবিলাকৰহে মিটিং মাতি আছে তেওঁলোকে যে আঁচনি দিম কিবা মহিলাসকলক আমুক দিম তামুক দিম গছ পুলি ৰোপণৰ নামত পইচা দিম কিবা কিবি কৈয়ে মিটিঙত লৈ যায় অৰুণোদয় আঁচনি দিম বুলি কয় কিন্তু অৰুণোদয় আঁচনি এতিয়া আৰম্ভ হোৱা নাই চ' ইয়াৰ কাৰণে আমি মানে এটা কথা আমি স্পষ্ট হৈ গ'লোঁ যে UPPL দলে আজি তাৰিখত কোনো ধৰণৰ ৰাজনৈতিক মিটিং তেওঁলোকে কৰিব পৰা নাই আপোনালোকে দেখিছে মিডিয়াত সকলো ঠাইত দেখি আছে তেওঁলোকে মানে যোগদান কাৰ্যসূচীও পাতিব পৰা নাই অন্ততঃ আজি UPPLক ৰাইজে বিশ্বাস নকৰে আৰু UPPLৰ হাতত কাম কৰিবৰ কাৰণে সময়ো নাই মানে 20 দিন 25 দিন সময় আছে এইটো সময়ৰ ভিতৰত তেওঁলোকে আৰু একো কাম কৰিব নোৱাৰে চ' আজি ইয়াৰ কাৰণে BPF দলে ডাঙৰ এটা আমি ধুমুহা আনিম অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ডাঙৰ এটা আমি ধুমুহা আনিব বিচাৰিছোঁ সেইটো হ'ল মানে আশীৰ্বাদ ৰেলী আমি ৰাইজৰ ওচৰত যাব বিচাৰিছোঁ 15,000 20,000 গেডাৰিং কমি এটা ডিষ্ট্ৰিক্টত আমি আশীৰ্বাদ ৰেলী আমি মানে সভা পাতি পেলাই ৰাইজৰ ওচৰত যাব বিচাৰিছোঁ হাগ্ৰামা ছাৰৰ নেতৃত্বত আমি আশীৰ্বাদ ৰেলী ইংৰাজীত ব্লেছিং ৰেলী বুলি আমি নামাকৰণ কৰিছোঁ এই ৰেলী অতি সোনকালে হ'ব আৰু প্ৰত্যেকটো জিলা আমি ঘূৰিম 15,000 20,000 গেডাৰিং আমাৰ কৰ্মীসকলে ৰাইজৰ ওচৰলৈ যাব আৰু ৰেলী হৈ যোৱাৰ পিছত UPPL দল আৰু শূন্য হৈ যাব